জানানে কিশোৰ দা, তুমি যেতিয়া গুৱাহাটী চিকিৎসালয়ত আছিলা সেইখনতে মোৰ মাও ভৰ্তি হৈ আছিলে। সেই সময়ত মাৰ অৱস্থা বহুতেই বেয়া আছিল। যেতিয়া মই জানিলোঁ তুমিও তাতে আছা বুলি, মা কাৰণে মই যিমান বাৰেই প্ৰাৰ্থনা কৰিছিলোঁ, তুমি আৰোগ্য হ'বলৈ সিমান বাৰেই প্ৰাৰ্থনা কৰিছিলোঁ। মা নহ'লে যেন পৃথিৱীত একোৱেই নাই, সকলো শূন্য, সকলো ফালেই আন্ধাৰ, কেৱল আন্ধাৰ। আৰু জানা, যেতিয়া গম পালোঁ তোমাক চিকিৎসাৰ কাৰণে বাহিৰলৈ লৈ গৈছে, মই আৰু বেছি ভয় খাইছিলোঁ। মোৰ বুকুখন যেন বৰকৈ বিষাবলৈ ধৰিছিল। মোৰ মাকো লৈ যাব নেকি? কি হ'ব এতিয়া? লগেই আকৌ প্ৰাৰ্থনা কৰিলোঁ, তুমি সোনকালে আৰোগ্য হোৱা আৰু মাও আৰোগ্য হওক। আৰু জানা, অলপ দিন পাছত মা ঘৰলৈ আহিলে। তাৰ পাছত মই তোমাৰ খবৰ ল'বলৈ ল'লোঁ, তোমাৰ কাৰণে আৰু প্ৰাৰ্থনা কৰিলোঁ। যেতিয়া শুনিলোঁ তুমিও লাহে লাহে আৰোগ্য হৈছা, জানানে, মনটো যেন এক অবুজ আনন্দ ধাহিব ল'লে। তাৰ পাছত শুনিলোঁ তোমাক আকৌ চিকিৎসাৰ বাবে অন্য ঠাইলৈ নিব। এইবাৰ আকৌ এক বুজাব নোৱাৰা ভয় লাগি গ'ল। তাৰ পাছত তুমি মোৰ মনৰ ভিতৰত থকা কেইটামান শব্দ কবিতা আকাৰত আপোনালোকৰ আগত দাঙি ধৰিলোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰি দিব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। মই আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।